জিলিকি জিলিকা তৰা আপোনালোকে হয়তো আগৰ পৰাই এই গীতটি বহুবাৰ শুনি আহিছে হয় ঠিকেই ধৰিছে 1969 চনত নিপন গোস্বামী অভিনীত প্ৰথমখন অসমীয়া থ্ৰিলাৰ ছবি ডক্টৰ বেজবৰুৱাত এই গীতটো আছিল ৰমেন বৰুৱাৰ সংগীত পৰিচালনাত দীপেন বৰুৱাই গোৱা এই গীতটোৰ ৰিমেক্স ভাৰ্চন এটা ওলাইছে প্ৰয়াত নিপন গোস্বামী দেৱে মৃত্যুৰ পূৰ্বে ডক্টৰ বেজবৰুৱাৰ সিকুৱেল ডক্টৰ বেজবৰুৱা 2খন পৰিচালনা কৰি থৈ গৈছে আৰু এইখনৰ প্ৰথম গীতটি 18 নৱেম্বৰত ৰিলিজ হৈছে এক নতুন এৰেঞ্জমেণ্টৰ সৈতে ওলোৱা গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গে গীতটোৰ কিছু অংশত ৰেপিঙো ব্যৱহাৰ কৰা হৈছে গীতটোৰ ভিডিঅ'টোত নিপন গোস্বামী দেৱৰ পুত্ৰ সিদ্ধাৰ্থ আৰু বোৱাৰী কিংকিনিক দেখা গৈছে যিয়ে ডক্টৰ বেজবৰুৱা 2খনত অভিনয় কৰিছে